চাবুৱাৰ নাদোৱা গাঁৱত প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাৰ সফল সমাপন। ওদালগুৰি ফুটবল দল চেম্পিয়ন। সদৌ নাদোৱা কলাকৃষ্টি সমন্বয় সংঘৰ মুখ্য উদ্যোগত আৰু সমূহ নাদোৱাবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হৈছিল এই ফুটবল প্ৰতিযোগিতা। লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা এই চূড়ান্ত খেলখনত হাজাৰ হাজাৰ ক্ৰীড়াপ্ৰেমীয়ে উপভোগ কৰে। সকলো ক্ৰীড়াপ্ৰেমী ৰাইজকে ধন্যবাদ জনাইছো। লগতে উদ্যোক্তা সদৌ নাদোৱা কলাকৃষ্টি সমন্বয় সংঘৰ উদ্যোগত আৰু নাদোৱা গাঁওবাসী ৰাইজৰ সহযোগত আয়োজন কৰা প্ৰথম বাৰ্ষিক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা। আপোনালোকে নিশ্চয় দেখিছে, আপুনিও প্ৰথমখন খেলত উদ্বোধনী খেলত আপোনালোকে আহিছিল। ৰাইজৰ উৎসাহ উদ্দীপনা দেখি খুবেই ভাল লাগিছে আৰু উদ্যোক্তাসকলৰ সংঘৰ ক্লাবৰ সদস্য যিসকলে অপ্ৰাণ চেষ্টাত প্ৰতিকূল বতৰ যি সমস্যা সৃষ্টি কৰিছিলে, এইবিলাকো তেখেতলোকে বহু কষ্টৰে ফিল্ডখনে হওক বা অন্যান্য কামবিলাকক নিয়াৰিকৈ সমাধান কৰাৰ কাৰণে আমি তেখেতলোকক ধন্যবাদ জনাইছো। লগতে আজি খেলখনৰ যিসকল অতিথি আহিছিলে, লগতে ক্ৰীড়াৰ ক্ষেত্ৰত যিসকলে সহযোগিতা আমাক উদযাপন কৰিবৰ কাৰণে খেলখন আয়োজন কৰিবৰ কাৰণে সহযোগিতা আগবঢ়াইছিলে, তেখেতলোককো আমি ধন্যবাদ জনাইছো। ৰেফাৰী বোৰ্ডকো আমি ধন্যবাদ জনাইছো। যিসকল পৰিচালকে খেলখন সুন্দৰভাৱে পৰিচালনা কৰিলে, তেখেতকো আমি ধন্যবাদ জনাইছো, কৃতজ্ঞতা জনাইছো। আৰু দুইটি দল লগতে এই খেলখনত অংশগ্ৰহণ কৰা 16টাকৈ দলক আমি অশেষ ধন্যবাদ জনাইছো আৰু আশা কৰো অনাগত দিনত তেখেতলোকে সদৌ নাদোৱা কলাকৃষ্টি সমন্বয় সংঘৰ খেলপথাৰত খেল অনুষ্ঠিত কৰিলে তেখেতলোকে যোগদানৰ সঁহাৰি জনাব। আৰু ধাৰাভাষ্য হিচাপে প্ৰশান্ত কোঁৱৰ ডাঙৰীয়া, তেখেতকো আমি ধন্যবাদ জনাইছো। খুব সুন্দৰ ধাৰাভাষ্য হিচাপে আমাক খেলুৱৈসকলৰ লগতে দৰ্শকক উপকৃত কৰিলে। লগতে চাবুৱা অঞ্চলৰ সন্মানীয় সংবাদদাতাসকলকো আমি ধন্যবাদ জনাইছো। আৰু যিসকল ব্যক্তিয়ে এই খেলখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আৰ্থিক কাৰিকভাৱে সহযোগিতা আগবঢ়ালে, যিসকলে পুৰস্কাৰসমূহ দিলে, ট্ৰফি দিলে, তেখেতলোককো আমি সদৌ নাদোৱা গাঁৱৰ বাসী হিচাপে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। সৰ্বপ্ৰথমে দুইটা দললৈ আমি তেখেতলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। তেখেতলোকৰ সুন্দৰ খেলৰ পৰিৱেশনে আজি দৰ্শকসকলক যথেষ্ট আমোদ দিবলৈ সক্ষম হৈছে। তাৰ বাবে দুইটা দলৰ সমূহজন খেলুৱৈলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো, বিশেষকৈ সদৌ নাদোৱা কলাকৃষ্টি সমন্বয় সংঘৰ তৰফৰ পৰা। আৰু লগতে আজি খেলখন সাফল্যমণ্ডিত হোৱাৰ ক্ষেত্ৰত যিসকল ৰেফাৰীয়ে হওক বা অন্যান্য শাৰীৰিক মানসিক কাৰিক সকলো দিশৰ পৰা আৰ্থিক দিশৰ পৰা সহযোগিতা আগবঢ়াই আজি খেলখন সাফল্যমণ্ডিত হোৱাত সহযোগিতা কৰিলে, তেখেতলোকলৈ আমি উদযাপন সমিতিৰ তৰফৰ পৰা, বিশেষকৈ সদৌ নাদোৱা কলাকৃষ্টি সমন্বয় সংঘৰ তৰফৰ পৰা তেখেতলোকৰ শ্ৰীচৰণত সেৱা জনাইছো। চাবুৱাবাসীৰ বাবে আশাব্যঞ্জক খবৰ। চাবুৱাবাসীৰ বহুদিনীয়া অভাৱ পূৰণ কৰি MES তিনিআলিৰ সমীপত মুকলি হ'ল মেফ্লাৱাৰ ৰেষ্টুৰেণ্ট। মন গ'লে তৃপ্তিৰে এসাঁজ খাবলৈ আহক চাবুৱা নগৰৰ মাজভাগত অৱস্থিত এই ৰেষ্টুৰেণ্টখনলৈ। প্ৰচণ্ড গৰমতো ইয়াত অত্যাধুনিক শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি আনন্দ লওক সুস্বাদু খাদ্যৰ জুতি। ইয়াত চাইনিজ, ভেজিটেৰিয়ান চুপকে ধৰি বিভিন্ন প্ৰকাৰৰ চুপ উপলব্ধ হ'ব। ইয়াত সকলো ধৰণৰ চিকেনৰ পৰা প্ৰস্তুত কৰা খাদ্যৰ জুতি পোৱা যাব। তদুপৰি চাবুৱাবাসীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই ৰেষ্টুৰেণ্টত হোম ডেলিভাৰীৰো অৰ্ডাৰ লোৱা হয়। যিকোনো ধৰণৰ বাৰ্থডে পাৰ্টি, মেৰেজ এনিভাৰ্চাৰী বা অন্য উৎসৱৰ আয়োজন কৰিবলৈ কেবিন উপলব্ধ আছে এই নৱনিৰ্মিত ৰেষ্টুৰেণ্টখনত।
ধৰণৰ পনীৰ, কণী আৰু মাছৰ সুস্বাদু আঞ্জাও উপলব্ধ হ'ব এই ৰেষ্টুৰেণ্টত। নিৰামিষ আহাৰ গ্ৰহণকাৰীসকলৰ বাবেও যোগান ধৰা হ'ব চাহিদা অনুযায়ী খাদ্যকৰ যোগান। মুঠতে বৃহত্তৰ চাবুৱাবাসীৰ বাবে 24 ঘণ্টাই উপলব্ধ হ'ব ভিন্ন ৰুচি অনুযায়ী খাদ্যৰ যোগান। আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি? সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে তেনেহ'লে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ। থলুৱা শাক-পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিজা ফাৰ্মৰ থলুৱা হাঁহ, কুকুৰা, গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা। যোগাযোগ 9707481939। ৰোগীসকলৰ বাবে ভাল খবৰ। চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা। চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, চিটি স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব। স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্তৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822455808 নম্বৰত।